বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা। নিশ্চয় আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ কাৰণে ইতিমধ্যে ভাল খবৰ আহি গৈছে। মুখ্যমন্ত্ৰী ইতিমধ্যে ভাল খবৰ দিলে আপোনালোকক যে আপোনালোকে অপেক্ষা কৰি আছিলে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি যিটো আছে সেই আঁচনিত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে সেইটো টকা কেতিয়া লাভ কৰিব সেইটো আপোনালোকে সকলোৱে ভাবি আছিলে। ইতিমধ্যে আপোনালোকে জানে 25,000 নিবনুৱা যুৱক যুৱতীক মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে 1 লাখকৈ টকা প্ৰদান কৰিছিলে আৰু বাকী যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই নিবনুৱা যুৱক যুৱতীসকলক অহা মাহত আপোনালোকক সেই টকাটো প্ৰদান কৰিব। গতিকে মুখ্যমন্ত্ৰী কি কথা ক'লে আপোনালোকে সেইখিনি শুনাম নিশ্চয়। তাৰ লগতে মুখ্যমন্ত্ৰী আৰু এটা কথা ক'লে যে যিসকল নিবনুৱা যুৱক যুৱতী আছে, যিসকল নিবনুৱা যুৱক যুৱতী ইতিমধ্যে আবেদন কৰিছিলে তাৰ ভিতৰত ৭৫,000 নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা প্ৰদান কৰিব। তাৰ লগতে যিসকল ইতিমধ্যে টকা পাইছিলে, যি 25,000 নিবনুৱা যুৱক যুৱতীয়ে টকা পাইছিলে তেওঁলোককো পুনৰ আৰু 1 লাখকৈ টকা প্ৰদান কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। গতিকে কৰ্মসংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,000 যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি 25,000 যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,000 আৰু 25,000 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পালে যে মুখ্যমন্ত্ৰীয়ে কি ক'লে, কেতিয়া আপোনালোকক টকা প্ৰদান কৰিব। গতিকে যেতিয়া ডেট আহিব, যিটো ইনফৰ্মেশ্যন আহিব, নেক্সট ভিডিঅ'ত মই সকলোখিনি আপোনালোকক জনাম। গতিকে সকলো ৰিকুৱেষ্ট থাকিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ নটিফিকেশ্যনটো অন কৰি ৰাখিব, তেতিয়া লগে লগে আপোনালোকে যিকোনো ইনফৰ্মেশ্যন আহে সেইটো আপোনালোকে জানিব পাৰিব। ধন্যবাদ।